নমস্কাৰ, আজি আমি আলোচনা কৰিম শিশুৱে স্কুললৈ যাবলৈ কিয় অৱহেলা কৰে। মা আজি পেট বিষাইছে, স্কুললৈ নাযাওঁ, এনেধৰণৰ কণ শিশুবোৰে স্কুলত যোৱাৰ সময়ত ভাও জোৰে। ইয়াৰ আঁৰত কি আলোচনা কৰক। স্কুললৈ বলপূৰ্বক পঠিয়াব বিচাৰিলে সেই শিশুসকলে কন্দা কটা কৰে, ভয় খায়। সেই ভয় বা অনিচ্ছাৰ কাৰণ হিচাপে পৰিৱেশৰ কথাই ক'ব লাগিব। তেনে শিশুসকলৰ জন্মৰ পাছৰে পৰা মাকগৰাকীয়ে মৰম আন্তৰিকতা পায় ঠিকেই, কিন্তু সি তাৰ ওচৰৰ পৰিৱেশটোৰ সৈতে সহজ সম্পৰ্ক স্থাপনৰ সুবিধা নোপোৱাৰ ফলত যেতিয়া তাক এটা নতুন পৰিৱেশলৈ পঠিয়াব বিচৰা হয়, তেতিয়া সেই পৰিৱেশটো তাৰ আচহুৱা যেন লাগে আৰু নিজকে অসুৰক্ষিত অনুভৱ কৰে। তাৰ এনে দুৰ্বল মানসিকতা দূৰ কৰাৰ ক্ষেত্ৰত প্ৰধানতঃ পিতৃ মাতৃ আৰু শিক্ষাৰ্থীৰ দায়িত্ব অধিক, কিয়নো তেওঁলোকে জানিব পাৰিব শিশুটিক স্কুললৈ যাবলৈ কেনেদৰে মানসিকতা প্ৰস্তুত কৰিব পৰা যাব। শিক্ষকসকলৰ মনত কোনো ভয়ভাৱ নাথাকে, সিহঁতক আমি সকলোৱে ভয় দেখুৱাওঁ, কিয়নো যেতিয়া কোনো এটি শিশুৱে খটখটিৰ ওপৰলৈ উঠিব, তেতিয়া সি নাভাবে যে সি তললৈ পৰি যাব। শিশুসকলৰ কোনো ভয় নাথাকে, কিন্তু ভয়ৰ শংকা আমিহে কৰাওঁ। উদাহৰণস্বৰূপে, শিশুটোৱে যেতিয়া ভাত খাবলৈ ইচ্ছা নকৰিব, তেতিয়া আমি কওঁ, ছাৰক কৈ দিম। শিশুটোৱে ভাবে ভাত নাখালে ছাৰে মোক শাস্তি দিব। এনেধৰণৰ কথাই শিশুটিৰ মনত সাজ বহুৱায়। তাৰোপৰি শিশুটিৰ মনত শিক্ষকসকলৰ প্ৰতি ভুল ধাৰণা উপজে। শিশুটোৱে স্কুললৈ যাবলৈ নিবিচাৰে কাৰণ সি স্কুল ভাল নাপায়। যি কি নহওক, শিশুটিৰ মনৰ পৰা অহেতুক ভয় সোনকালে দূৰ কৰিবলৈ চেষ্টা কৰা উচিত, কিয়নো ই শিশুসকলক শাৰীৰিক আৰু মানসিক বিকাশৰ দিশত বিৰূপ প্ৰভাৱ পেলাব পাৰে। গতিকে শিশুটিৰ ক্ষেত্ৰত মাক দেউতাকে অগ্ৰণী ভূমিকা ল'ব লাগিব। শিশুটিৰ লগত মাক দেউতাকে বন্ধুৰ দৰে খোলাকৈ কথা পাতিবলৈ সময় দিব লাগিব। তেতিয়াহে শিশুটিৰ মনত আত্মবিশ্বাস বাঢ়িব, লগতে স্কুলৰ প্ৰতি থকা ভয় ভাৱ আঁতৰি যাব। শিশুটিয়ে স্কুললৈ যাবলৈ ভয় কৰাৰ বিভিন্ন কাৰণ থাকিব পাৰে। তাৰ ভিতৰত মূল কাৰণ তিনিটা। উদাহৰণস্বৰূপে, তুলনা, যদি শিক্ষকজনে অন্য শিক্ষাৰ্থীক বেছিকৈ গুৰুত্ব দি তাক অৱহেলা কৰে। ঘৰুৱা সমস্যা, যেতিয়া মাক দেউতাকৰ মাজত কাজিয়াৰ সৃষ্টি হয়, উৎসাহবোৰ হেৰাই যায়। শাৰীৰিক অসুস্থতা, শিশুটিৰ শৰীৰ অসুস্থ থাকিলে মাক দেউতাকে আওকাণ নকৰি ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে। যদি শিশুটিৰ মনৰ পৰা শংকাবোৰ আঁতৰ কৰাত সফল হ'ব পাৰে, তেতিয়াহে শিশুটি স্কুললৈ যাবলৈ ভয় নকৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।